হেল্ল' গাইজ, মই শ্ৰীমন্ত সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ এতিয়া জামুগুৰিলৈ। জামুগুৰিত হৈ আছে বিশ্ব শান্তিৰ কাৰণে যজ্ঞ। আপোনালোককো দেখাম যিমানখিনি পাওঁ। ব'লক এতিয়া আমি জামুগুৰিলৈ গৈ থাকোঁ। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ব'লক আমি এতিয়া গৈ থাকোঁ জামুগুৰিলৈ। হেল্ল' গাইজ, আমি পাইছোঁহি আৰু বেছি দূৰ নাইকিয়া। আৰু 5 মিনিটৰ পিছত আমি পাই যামগৈ আৰু যজ্ঞস্থলী লগ পাম। পালোহি যজ্ঞস্থলী আৰু আপোনালোকক দেখাম। ভিতৰলৈ সোমাই যাম এতিয়া আৰু আপোনালোকক দেখাম কি হৈ আছে। এতিয়া আমি সোমাই আহিছোঁ যজ্ঞস্থলীৰ ভিতৰলৈ আৰু আপোনালোকক ওচৰত গৈ দেখাম ক'ত কি হৈ আছে। ব'লক। প্ৰথম আপোনালোকক যজ্ঞস্থলীলৈকে লৈ যাওঁ, তাৰপিছত আমি বাকী ক'ত কি হৈ আছে চামগৈ। প্ৰথম আমি যজ্ঞস্থলীলৈকে যাওঁ। ব'লক। এতিয়া যজ্ঞ হৈ আছে ইয়াতে চাগে চলি আছে। যজ্ঞ হৈ আছে। এতিয়া যজ্ঞ সমাপ্ত হৈছে। খন্তেক বিৰতি ল'ব, তাৰপিছত পুনৰ আকৌ যজ্ঞ কৰিব। ব'লক আমি আৰু কি হৈ আছে। এই যে আপোনালোকে দেখা পাইছে তম্বু তৰি থোৱা ঘৰটো, তাতে বহুত দূৰ দূৰণিৰ পৰা আহিছে বাবাসকল। তাতে আছে তেওঁলোক। তাকে তেওঁলোকে কি কৰিছে চাওঁগৈ ব'লকচোন। বহুত দূৰণিৰ পৰা আহিছে বাবাসকল।
भगवान की जय, श्री दत्तात्रेय महाराज की जय। ওচৰতে ভাগৱতৰ হৈ আছে, আমি তাক আপোনালোকক দেখাম এতিয়া। যাৰো বৈশ জগতৰে প্ৰজা তাহাৰয়া দেশ চনো নতু গৰয়ে কোজন পৰম মহিমা মহাৰাজা পৰাক্ৰম নাহি ক্ষম জগতায়ন্ত গজম তাননতু শুনি আজ্ঞা ভংগ কৰি কামুনি দুটৰ বচন শুনি যজ্ঞত যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।